হৰপ্পা সভ্যতা আনটো নাম কি? সিন্ধু উপত্যকাৰ সভ্যতা। আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? খ্ৰীষ্টপূৰ্ব 2000 পৰা 1500 মাজত। আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ 4টা শ্ৰেণী কি কি? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ৰাজা বিম্বিসাৰ। চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধ শাসনভাৰ গ্ৰহণ কৰে? খ্ৰীষ্টপূৰ্ব 321 খ্ৰীষ্টাব্দত। আলেকজেণ্ডাৰৰ কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল? খ্ৰীষ্টপূৰ্ব 327। মেচিডোনিয়া। শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল? চন্দ্ৰগুপ্ত মৌৰ্য। ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়? চন্দ্ৰগুপ্ত মৌৰ্য। চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি? অৰ্থশাস্ত্ৰ। চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি? মেগাস্থেনিছ। অশোকে কেতিয়া কালিংগ আক্ৰমণ কৰিছিল? খ্ৰীষ্টপূৰ্ব 261। কালিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল? উপগুপ্ত। গুপ্ত বংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল? পাটলিপুত্ৰ। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? চন্দ্ৰগুপ্ত মৌৰ্য। অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ 45খন ঠাই পোৱা যায়। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে? প্ৰাকৃত। কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল? কনিষ্ক। কনিষ্ক কোনটো বংশৰ লোক আছিল? কুষাণ। সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি? সমুদ্ৰগুপ্ত। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা সমুদ্ৰগুপ্ত। ভাৰতৰ বুৰঞ্জীত কোনটো যুগক সোণালী যুগ আখ্যা দিয়া হয়? গুপ্ত যুগক। গুপ্ত যুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি? অজন্তা গুহা চিত্ৰ। ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি? মৌৰ্য বংশ। বিক্ৰমাদিত্যৰ উপাধি কোনে গ্ৰহণ কৰিছিল? দ্বিতীয় চন্দ্ৰগুপ্ত। চীন দেশৰ কোনজন পৰিব্ৰাজক হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? হিউৱেন-চাং। ভাৰতবৰ্ষৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়? নালন্দা বিশ্ববিদ্যালয়। ভাৰতৰ বুৰঞ্জীত কোনটো যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়? গুপ্ত যুগক। ইংলেণ্ডলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰাৰ কাৰণে দিল্লীৰ মোগল সম্ৰাট ৰাজা ৰামমোহন ৰায়ক এটি পুৰস্কাৰ দিছিল। পুৰস্কাৰটো কি আছিল? তেওঁক ৰাজা উপাধি প্ৰদান কৰিছিল। পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? চিমহা বিষ্ণু। পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলক ৰাজধানী প্ৰতিষ্ঠা কৰা ঠাইখনৰ নাম কি? ৰাজাগোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰতিষ্ঠিত কৰিছিল। কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল? খ্ৰীষ্টপূৰ্ব 887। মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষণা কৰিছিল? ৰাজা তদৰমল। ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়? খ্ৰীষ্টপূৰ্ব 58। কোন শতিকাত সমুদ্ৰগুপ্তই ৰাজত্ব কৰিছিল? 4ৰ্থ শতিকাত। কোনটো বংশৰ ৰাজত্বকালৰ ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন হয়? গুপ্ত বংশ। চন্দ্ৰগুপ্ত মৌৰ্যক কোনজন গ্ৰীক শাসক পৰাজিত কৰিছিল? চেলিউকছ। গৌতম বুদ্ধই সৰ্বপ্ৰথম ধৰ্মোপদেশমূলক বক্তৃতা ক'ত প্ৰদান কৰিছিল? সাৰনাথ।
সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল? বানপানী আৰু ধুমুহা। হিন্দী শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? সিন্ধু নদী। দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি? বড়ো, ডগৰী, হিন্দী, কোঙ্কণী, মাৰাঠী, নেপালী, সংস্কৃত। ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ শত্ৰু নিধক হিচাপে জনা যায়? বিন্দুসাৰ। মহেঞ্জোদাৰো ক'ত অৱস্থিত? সিন্ধু প্ৰদেশ, পাকিস্তানত। গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল? হিন্দু ধৰ্মই। গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰতক আক্ৰমণ কৰিছিল? হুন গোষ্ঠীৰ লোকসকলে।